হেল্ল' এভৰিৱান, দুপৰীয়াৰ আহাৰৰ কাৰণে মই ৰেডি কৰিবলৈ ল'লোঁ। প্ৰথমতে খুন্দি ল'লোঁ আদা নহৰু, তাৰপাছত জলকীয়া, তাৰপাছতে এনেকৈ দুটা পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি ল'ম। আজি এটা ইউনিক ৰেচিপি মই বনাম দেই, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে বাৰু তেনেকৈ খায় নে নাখায় কমেণ্টত জনাবচোন। আজি বনাম মই এয়া অমিতাৰ খাৰ। সেই কোমল অমিতা মই এনেকৈ বাকলিয়ে চাকলিয়ে কাটি পেলাই সৰু সৰুকৈ কাটি পেলাই লৈ ল'ম। তাৰপাছতে এখন কেৰাহীত এইখিনি পাতি দি তাত নিমখ, কলাখাৰ আৰু তাতে আদা নহৰু জলকীয়া খুন্দি লওঁ। এইখিনি গোটাইখিনি দি পেলাই ধুনীয়াকৈ মিহলাই দি পেলাই এইখিনি ঢাকন মাৰি দি পেলাই সিজিবলৈ দিম। ইয়াত আৰু একো ইউজ নকৰোঁ মই, না মছলা না তেল। এইখিনি ধুনীয়াকৈ অমিতাৰ খাৰ মোৰ ৰেডি হৈ গ'ল। একদম সিজি যোৱালৈকে ধুনীয়াকৈ ভাজি ভাজি এইখিনি হেৰি হৈ গ'ল। তাৰ লগতে বনাম আজি গাহৰি খাম আজি। তাৰ কাৰণে প্ৰথমতে মই এইখিনি আধা ঘণ্টামান এনেকৈ বইল কৰি লৈছোঁ। আধা ঘণ্টামান বইল কৰি লোৱাৰ পিছতে এইখিনি এনেকৈ আঁতৰাই পেলাই পানীখিনি আঁতৰাই ল'ম। পানীখিনি মই পেলাই দিম। তাৰপাছতে এখন কেৰাহীত এনেকৈ তেল অকণমান দি পেলাই তাত জিৰা অকণমান দি ফুটাই ল'ম। কাটি লোৱা পিঁয়াজ দি দিম। কাটি লোৱা পিঁয়াজখিনি দি পেলাই অকণ দেৰি ভাজিম। সেইখিনি অকণ দেৰি ভজাৰ পিছত তাত দি দিম হালধি, জলকীয়াৰ গুড়ি, আদা নহৰু এয়া খুন্দি লোৱাখিনি। এইখিনি দি পেলাই আকৌ এইখিনি অকণ দেৰি ভাজি ল'ম। এইখিনি ধুনীয়াকৈ অকণ দেৰি ভাজি লোৱাৰ পিছতে তাতে মই দি দিম বইল কৰি থোৱা পৰ্কখিনি। এইখিনিও দি পেলাই ধুনীয়াকৈ মিহলাই দি ধুনীয়াকৈ ভাজি থাকিম। এইখিনি ভাজি থাকোঁতে মই জলকীয়া খুন্দি লোৱা অকণমান দি দিম। এইখিনি দিবলৈ পাহৰি গৈছিলোঁ মই। এইখিনি দি পেলাই আকৌ ঢাকন মাৰি এইখিনি ভাজি থাকিম প্ৰায় 10 মিনিটমান। তাৰপিছত ঢাকনি আঁতৰাই নিমখ দি দিম। নিমখ দি পেলাই এইখিনি ধুনীয়াকৈ মিক্স কৰি এইখিনি আকৌ মই ভাজিম 5 মিনিটমানৰ কাৰণে ঢাকনি দি পেলাই। তাতে আকৌ দিবলৈ মই লৈ লৈছোঁ বিলাহী 3টা। এনেকৈ ধুনীয়া পকা পকা বিলাহী কেইটামান কাটি ল'ম ডাঙৰ ডাঙৰকৈ। সেইখিনি 5 মিনিটমান ভজাৰ পিছতে এয়া ধুনীয়াকৈ ৰঙা হৈ ভাজি গৈছে। ভাজি যোৱাৰ পাছতে মই ইয়াতে দি দিম এতিয়া কাটি লোৱা এয়া বিলাহীকেইটা। এইকেইটা বিলাহী দিয়াৰ পিছত ধুনীয়াকৈ মিক্স কৰি আকৌ এইখিনি ঢাকনি দি আকৌ 5 মিনিটমানৰ কাৰণে ভাজি থাকিম। 5 মিনিটমান ভাজি থাকিলে এয়া চাওক বিলাহীৰ পানীখিনি ওলাই পেলাই এনেকুৱা এটা অৱস্থাত আহি পাইছে। এইখিনি এনেকৈ বিলাহীখিনি সিজি গৈছে 5 মিনিটমানত ধুনীয়াকৈ। সিজি যোৱাৰ পাছত এইখিনি ধুনীয়াকৈ বিলাহীখিনি চফ্ট হৈ যোৱাৰ পিছত এইখিনি হেঁচি পেলাই গুড়ি কৰি দিম। তাৰপাছত তাত ইউজ কৰিম মই গৰম মছলা আৰু মিট মছলা অকণ। এয়া চাওক গৰম মছলা আৰু মিট মছলা অকণ দি পেলাই এইখিনি আকৌ ধুনীয়াকৈ মিক্স কৰি ভাজি লৈ অকণ দেৰি ঢাকি ভাজি থাকিম। মই আজি অকণমান জুচি বনাম, সেইকাৰণে ইয়াতে ইউজ কৰিম অকণমান পানী দি পেলাই সেনেকৈ ধুনীয়াকৈ উতল আহিবলৈ দিম। এয়া আজি মোৰ পৰ্ক ৰেডি হৈ গৈছে। ধুনীয়া জুচি পৰ্ক এখন ৰেডি কৰি ল'লোঁ মোৰ আজি লাঞ্চ থালিৰ কাৰণে। আপোনালোকে বাৰু পৰ্ক খায়নে? কোনে কোনে খায় বা কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন দেই। এয়া মোৰ আজিৰ লাঞ্চ থালিখন মই ৰেডি কৰি ল'লোঁ। মোৰ ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিলে। আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ ভিডিঅ'ত লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজি মোৰ থালিখন এনেকৈয়ে মই ৰেডি